মায়ে ব্ৰেড দিছে ব্ৰেডৰ লগত বাটাৰ কি খান লগাই দিছে নাজানো ত' বাটাৰে হ'ব চিপছ খাই আমি বাটাৰ হ'ব বাটাৰ লগাই দিছে চ' খাই ব্ৰেডটো খাই খাই কিনে চাই কিনে ত' চাকি জ্বলালোঁ সেৱা কৰিলোঁ লগৰজনে চাকি জ্বলাই আছে চাকি জ্বলাই আছে ত' আহিছোঁ ইয়ালৈকে সকলো মনৰ আশা পূৰণ বুলি আহিছোঁ চাকি জ্বলালোঁ চাকি জ্বলাই কিনে আমি আপোনাক জলকীয়া ভাজি বনোৱাৰ দায়িত্বটো মোৰ ওপৰত পৰিছে ধুনীয়াকৈ সিজাই গ'লোঁ সিজাই গৈ মাংসখিনি দিলোঁ আমাৰ সকলোৱে আজি চিকেন বনোৱা নাই আজি হাঁহ বনাইছোঁ কেনেকুৱা হয় নাজানো মায়ে ইয়াত ব্ৰেড দিছে ব্ৰেডৰ লগত ইয়াত বাটাৰ নে কি খান লগাই দিছে মই নাজানো ত' বাটাৰে হ'ব চিপচিপিয়া হয় অকণমান মে বি বাটাৰ হ'ব বাটাৰ লগাই দিছে চ' খাই লওঁ ব্ৰেডটো খাই লওঁ খাই কিনে চাহটো খাওঁ চাহটো খাই কিনে আমি যাম আৰু ওলাই চাগে ড্ৰেছ আপ কৰি ঠিক আছে মজা টেষ্টি মন্দিৰ আহি পালোহি এতিয়া চাকি তাকি জ্বলাবৰ কাৰণে চাকিবিলাক লৈ লওঁ আমি দুইজনে মিলাই কৰি চাকি তাকি ল'লোঁ ধূপ ল'লোঁ তেল ল'লোঁ আৰু ইয়াত দোকানখনত সকলো ধৰণৰ বস্তু পোৱা যাব আপুনি মন্দিৰত আহিলে যি বস্তু লাগে আপোনাৰ দৰকাৰী প্ৰয়োজনীয় সামগ্ৰী পূজাৰ কাৰণে সকলোখিনি বস্তু ইয়াতে পোৱা যাব আপুনি একো চিন্তা কৰিব নালাগে মই 4 গছ চাকি ল'লোঁ ধূপ ল'লোঁ আৰু তেল ল'লোঁ বাকী লগৰজনে লৈছে চাকি দুইটাই মিলাই পিনি ল'লোঁ মিলাই লৈ কিনি আমি এতিয়া পে'মেণ্ট কৰিলোঁ পে'মেণ্ট কৰি মেলি আমি যাম আৰু ভিতৰলৈ কিবা কিবি বস্তু লৈ আছে আৰু লগৰজনে চাকি তাকি জ্বলাবৰ কাৰণে চ' এনেকৈ আহিলে ভাল লাগে ইয়ালৈ বহুত দিনৰ পাছত গ'লোঁ যিহেতু বহুত দিনৰ পাছত গ'লোঁ ভিডিঅ'টো ভালকৈ বনাইছিলোঁ বাট অকণমান কিবা এটা বিজুতিৰ কাৰণে অকণমান এনেকুৱা হ'ল ভিডিঅ'টো মাজতে বহুত বস্তু নাইকিয়া হৈ গ'ল চ' উপায় নাই এনেকৈ ভিডিঅ'টো দিওঁ বুলি ভাবিছোঁ আমাৰ ৰেডি হৈ গ'ল চাকি জ্বলাবৰ কাৰণে গোটেইখিনি সামগ্ৰী বস্তু এইখনেই দেওপানী মন্দিৰৰ নাম মেইন গেটখন এইফালেদি আমি সোমাই গ'লোঁ ভিতৰলৈ ইজনে লগৰজন সোমাই আহিলোঁ সোমাই আহি পিনি এনেকৈ ভিতৰলৈ খোজকাঢ়ি গৈ আছোঁ চ' আজি সিদিনাখন যিহেতু আছিলে দেওবাৰ মানুহৰ সমাগম চাওকচোন কিমান ভিৰ বহুত ভিৰ মানুহ বহুত ভিৰ কৈছোঁ নহয় বহুত ভিৰ মানে সেইদিনাখন মানে কোনফালে যাব মানে কি কৰিব আপুনি যদি কেনেবাকৈ শৰাই দিম বুলি ভাবিছে দেওপানী মন্দিৰত দেন আপুনি দেওবাৰৰ দিনটোত বিশেষকৈ পাৰিলে আহিব পাৰে কিন্তু সেইটো ছুটি দিন হয় কিন্তু দেওবাৰ দিনটোত সময় লৈ পিনি নাহিব কিয়নো সেই দিনটোত মানুহ বহুত ভিৰ থাকে কেতিয়া আপোনাৰ ৰৈ পিনিও মানে আমনি ফিল হ'ব পাৰে চ' সেইটো কাৰণে যদি এদিনীয়া মানুহ হয় কিন্তু পাৰিলে কোনো সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত আহিব তেতিয়া আপুনি একদম ধুনীয়া খালী পাব আৰু আপুনি পূজা অৰ্চনা কৰিও বহুতো ভাল পাব মানে চ' এনেকৈ লাইন পাতি ৰৈ থাকিব নহয় দেওবাৰে বহুত ভিৰ হয় কাৰণ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে এই ওচৰৰ বাগানখন দেখিছনে কিমান ধুনীয়াকৈ সজাই থৈছে হাত ভৰি ধুই আহি আমি ইয়াত চাকি তাকি জ্বলালোঁ দুইজনে ইয়াৰ লগৰজন জ্বলাই আছে পূজা কৰি আছে মই ধুনীয়াকৈ চাকি 4 গছ জ্বলালোঁ 4 গছ চাকি মোৰ এয়া জ্বলালোঁ ধূপ জ্বলাই সেৱা কৰিলোঁ অকণমান সেৱা কৰি মেলি আৰু আজৰি তাৰপিছত ঘৰলৈ আহিলোঁ ঘৰত আহি আলহী আহিব বুলি যিহেতু কৈছিলোঁৱেই চ' আলহী আহিব বুলি কৈছিলোঁ তাৰ কাৰণে এয়া মাছৰ ভাজি বনাই আছোঁ সৰিয়হ দি ধুনীয়াকৈ মাৰ লগতে অকণমান লাগি ভাগি দিছোঁ আহি পিনি বহুত দিনৰ পাছত ঘৰলৈ আহিলোঁ যিহেতু তো উপায়টো নাই অকণমান মাৰ লগত লাগি দিয়াটো বেটাৰ বুলি কোৱা হয় চ' সেইটো কাৰণে এয়া অকণমান ল' ষ্টিমত দি পিনি এনেকৈ ঢাকি পিনি থৈ দিলোঁ অকণমান দেৰি সিজক মানে উতলক তাৰপিছতে আৰু বাকীখিনি যি কৰিব লাগে গোটেইখিনি মায়ে চাব আৰু এটা বস্তু এনেকৈ টেষ্ট কৰি আছে মানে বনাই থকা হৈছে এইটো হৈছে আপোনাৰ চীনা হাঁহ মাংসটো হয় আপোনাৰ হাঁহ মাংসটো বনাইছিলোঁ মানে বিশেষকৈ ক'বলৈ গ'লে মায়ে বনালে এইটো অকণমান আপোনাৰ ভালকৈ এটা
জলকীয়া ভাজি বনোৱাৰ দায়িত্বটো মোৰ ওপৰত পৰিছিলে। এইপিনে এইটো ধুনীয়াকৈ বনালোঁ। আপোনাক সেইডোখৰ দেখাব নোৱাৰিলোঁ। ধুনীয়াকৈ পিঁয়াজ চিয়াজ ফ্ৰাই কৰি মেলি আপোনাৰ এতিয়া মাংসটো দিলোঁ। দি কিনি অকণমান ল' ষ্টিমত দি অকণমান দেৰি মানে সিজিবলৈ বা ফ্ৰাই হ'বলৈ অকণমান দেৰি থৈ দিওঁ। তাৰপাছতে আপোনাৰ আকৌ কিবাকিবি আৰু জলকীয়া কেইটামান দি পিনি ভালকৈ মানে হেৰি কৰি থোৱা গ্ৰাইণ্ডিং কৰি থোৱা জলকীয়া আছে সেইখিনি দি দিম, হৈ যাব। আলু দি থোৱা আছে, কাটা আছে, আলুখিনি সৰু সৰুকৈ কাটি থৈছোঁ। এনেকৈ সৰু আলু দিলে জলকীয়া ভাজি মানে সৰু আলু দিলে খাই ভাল লাগে। চ' বস্তুটো তেনেকৈ হ'লেহে বেছি ভাল লাগে খাই পিনি। জলকীয়া ভাজি ক'লে জালটো হ'ব লাগে, তেতিয়া বেছি ভাল লাগে। এইটো ল' ষ্টিম কৰি দিওঁ অকণমান, তেতিয়া বস্তুটো অকণমান ভালদৰে টাইম লৈ পিনি সিজিব পাৰিব আৰু মাংসটো অকণমান ফ্ৰাই ধুনীয়াকৈ হ'ব, ছফ্ট হ'ব। চ' এনেকৈ বনাই কৰি আজৰি হৈছোঁ আৰু বনাই কৰি আজৰি হৈ কিনি আপোনাৰ বনাই আছোঁ মানে বস্তুখিনি মিক্স কৰি আছোঁ। চ' সেই এনেকেই বনাই কৰি আজৰি হৈ মেলি হৈছেহে। তাৰপিছত আৰু খাব লাগে, কৰিব লাগে।